হেল্ল' চিলড্ৰেন, মই আজি তোমালোকক এইটো চোৱা নতুন গণিত পঞ্চম শ্ৰেণীৰ অনুশীলনী 1A মেথছবোৰ কৰি দিবলৈ ওলাইছোঁ। তোমালোকে মই দিয়া মতে কৰিবা হা, আৰু যদিহে টান পোৱা অলপ কষ্ট হয় বুজোঁতে মোক কমেণ্ট কৰিবা হা। তো দিছে যে তলৰ সংখ্যাকেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। তো এতিয়া সংখ্যা কেইটামান দিয়া আছে, সেইটো আমি যেনেকৈ গণনা কৰোঁ ভাৰতত, সেই গণনা কৰা পদ্ধতিৰে কি কৰিব লাগে, এনেকৈ তালিকাত প্ৰকাশ কৰিব লাগে। তো প্ৰথমে মই কি কৰিলোঁ, যিহেতু কৈছে তালিকাত প্ৰকাশ কৰিবলৈ, সেইকাৰণে মই কি কৰিলোঁ, তালিকা এখন ভালদৰে বনাই ল'লোঁ। এইটো আমাৰ ভাৰতীয় পদ্ধতিত এনেকৈ গন্তি কৰে, একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, তেনেকৈ গন্তি কৰে। ঠিক তেনেদৰে এই নাম্বাৰ কুৱেশ্যনটো দিছে চোৱা, একক দশক শতক হাজাৰ অযুত লাখ 4,83,745। তো এককৰ ঘৰত আমি এনেকৈ বহাই ল'লোঁ 5, দশকৰ ঘৰত আছে মোৰ 4, শতকৰ ঘৰত 7, হাজাৰত 3 দিম, তেনেকৈ মই বহাই ল'লোঁ। ঠিক তেনেদৰে চোৱা এ বি চিখিনি কৰাই দিলোঁ মই তেনেকৈ, বাকীখিনি তোমালোকে কৰি ল'বা, ঠিক আছে। তো নেক্সট চোৱা 2 নম্বৰখিনি দিয়া আছে যে তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। এতিয়া আমি আন্তৰ্জাতিক পদ্ধতিত কৰিম। তো আন্তৰ্জাতিক পদ্ধতিত আচলতে এনেকৈ কাউণ্ট কৰা, তোমালোকৰ কিতাপত চাবা আছে একক, দশক, তাৰপিছত শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, ঠিক তেনেকৈ কাউণ্ট কৰে। তো মই এইখিনিতে এই নাম্বাৰটো কৰি দিছোঁ। চোৱা এই নাম্বাৰটো কৰি দিছোঁ মই এনেকৈ বহাই ল'বা তোমালোকে, এনেকৈ বহাই ল'বা। এককৰ ঘৰত 9, দশকৰ ঘৰত 8 হ'ব, শতকৰ ঘৰত 9 হ'ব, হাজাৰৰ ঘৰত 5, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, এনেকৈ তোমালোকে বহাই যাবা। ঠিক তেনেদৰে বি নম্বৰটো এনেকৈ লিখিবা, এককৰ ঘৰত বি নম্বৰটো এনেকৈ কৰি ল'বা তোমালোকে, একক দশক শতক হাজাৰ, তেনেকৈ বহাই ল'বা। আৰু 3 নম্বৰটো চোৱা, 3 নম্বৰটো কৈছে যে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। এতিয়া মানে উপযুক্ত স্থানত কমা দি লিখিব কৈছে, মানে কেনেকৈ মই ডাইৰেক্ট কৰি দিলোঁ এনেকৈ চোৱা। তো 3 A নাম্বাৰ কুৱেশ্যনটো কি কৈছে, 3 A নাম্বাৰটো কুৱেশ্যনত কৈছে, প্ৰথমে আমি পাতিলোঁ অংকবোৰ, তাৰপিছতে কৈ দি আছোঁ 2, 4, 1, 5, ঠিক আছে। তো আমি এইবোৰ এনেকৈ গন্তি কৰোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। তো আমি কি কৰিলোঁ, এইখিনিতে দিলোঁ মানে 8 লাখ, ঠিক আছে। তাৰপিছত চোৱা একক, দশক, শতক, হেজাৰ, অযুতটো আমি কাউণ্ট নকৰোঁ, 12,000 ধৰিব, একক, দশক, শতক, হাজাৰ, 12,415। ঠিক তেনেদৰে মই এতিয়া আকৌ তোমালোকৰ বি নাম্বাৰটো কৰাই দিছোঁ। বি নাম্বাৰটো চাবা, প্ৰথমে অংকখিনি পাতি ল'লোঁ মই 1, 5, 0, 3, 4, 6, 9। এইটো মই ঠিক তেনেদৰে কৰিম, একক, দশক, শতক, হেজাৰ, অযুত, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কি হ'ব এইটো 15 লাখ, একক, দশক, শতক, হাজাৰ, 3,469, ঠিক আছে। বাকীখিনি তোমালোকে তেনেকৈ কৰি ল'বা। নেক্সট ভিডিঅ'ত মই নেক্সট মেথছবোৰ দিবলৈ চেষ্টা কৰিম, তোমালোকে চাই ল'ব পাৰা। থেংক ইউ।